মই মুখ্যমন্ত্ৰীৰ মন্তব্য মই চোৱা নাই। ট্ৰেডিঙৰ ভিতৰত আমাৰ ৰাইজ আগতে অলপ সতৰ্ক হ'ব লাগিব। আজি তাৰিখত আমি ইউটিউবৰ যোগেদি বহুত আমি এনেকুৱা ব্যক্তিক আমি দেখা পাইছোঁ সামাজিক মাধ্যম যোগেদি, যি বাস্তৱভাৱে নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰিছে আৰু তেওঁলোকে পাব্লিকক মানে বিভ্ৰান্তিত পেলাইছে। এই ধৰণৰ এজেঞ্চি, এই ধৰণৰ মানে ব্যক্তিৰ ওপৰত কেন্দ্ৰৰ চৰকাৰ আৰু বৰ্তমান ৰাজ্যৰ চৰকাৰ আৰু কঠোৰভাৱে তেওঁলোকে পদক্ষেপ ল'ব লাগিব। নহ'লে তেওঁলোকে ইউটিউবত এনেকৈ ধৰণৰ কথাবোৰ বুজায় যে অলপ পইচা দিলেই লগে লগে 2 মাহ 3 মাহ 4 মাহ ভিতৰত আপোনালোকৰ পইচা 2 গুণ বা 3 গুণ বৃদ্ধি পাব। প্ৰথম সময়ত কাম দিয়ে, কিন্তু লাহে লাহে আমি এনেকুৱা বহুত আমি উদাহৰণ দেখিছোঁ য'ত ৰাইজক ঠগিছে আৰু তাৰপিছত আমি তেওঁলোকক ধৰিব পৰা নাই। আৰু যদি আমি তেওঁলোকক ধৰোঁ তেতিয়া তেওঁলোকে সোনকালে বেল পৰা ওলাই আহে। তো মই ভাবোঁ কি যেতিয়া কোনোবা এজন এনেকুৱা ক্ৰিমিনেল ধৰা পৰে তো ৰাইজে চৰকাৰে গৃহ বিভাগ জৰিয়তে ভাল এটা ফুল প্ৰুফ এটা কেছ বনাওক, ভালকৈ তদন্ত কৰক, গোটেইখিনি তথ্যবোৰ তেওঁলোকে একগোট কৰক আৰু কোৰ্টৰ ভিতৰত ভালকৈ কেছটো তেওঁলোকে ফাইট কৰিব লাগে, যাৰ ফলত জাজে এটা সঠিক পেনাল্টি দিয়ে। নহ'লে বহুত ক্ষেত্ৰত মানুহবোৰে কি কৰে, তেওঁলোকে ধৰে, বেল পায়, বেলৰ পৰা ওলাই যায়। তো ক'ৰবাত আমাৰ পুলিচ আৰু জুডিচিয়াৰীৰ মাজত যি ধৰণৰ কোঅৰ্ডিনেশ্যন হ'ব লাগে হোৱা নাই। আৰু ৰাইজকো যথেষ্ট সচেতন কৰা আজি গুৰুত্ব এটা প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ আছে মই ভাবোঁ। বিভিন্ন বেংক, বিভিন্ন চৰকাৰ, বিভিন্ন আমাৰ সামাজিক অনুষ্ঠান ৰাইজক বিত্তীয় ক্ষেত্ৰত, ষ্টক মাৰ্কেটৰ ক্ষেত্ৰত তেওঁলোকক আৰু সজাগ কৰা তেওঁলোকৰ চৰকাৰৰ দায়িত্ব মই ভাবোঁ।